হেল্ল' দোস্ত মৰমৰ বন্ধু বান্ধৱীসকল, চাওকচোন কি সুন্দৰকৈ কইনাজনী মণ্ডপত বহি আছে। মই আজি ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ, মনটো নবহিলে। মই আজি 5 ষ্টাৰ বিয়ালৈ আহিছোঁ আৰু কেইটামান ভিডিঅ' মুহূৰ্তত বনাই আপোনালোকক শ্বেয়াৰ কৰিলোঁ আৰু ভাল লাগিলে কমেণ্ট আৰু লাইক কৰিব। হাজাৰ মানুহে মানে বহিব নোৱাৰি মানুহ আহিছে। ডিমুৰীয়া সোণাপুৰ অঞ্চলৰ হাইজ বিয়া 1 নম্বৰ বিয়াত আপোনালোকৰ ছোৱালী মনালিছা বিয়া দিব। সোণাপুৰৰ পৰা শিৱসাগৰলৈ দিব। আজি এনেকুৱা বিয়া দেখা পাইছোঁ, হাইজ 1 নম্বৰ বিয়া। দাদা, আপোনাৰ খানা কেনেকুৱা লাগিছে? ভাল লাগিছে, বৰ ধুনীয়া। আৰু কি কি খাইছে? মই ৰুটি খাইছোঁ, ৰুটি খাই ভাল পাওঁ। হয়, ভাত মই ৰাতিলৈ ভালে নাপাওঁ। হয়। হাঁহ মাংস খাইছোঁ, আপুনি গীত গাই ভাল পায়? গীত ভাল পাওঁ। কীবোৰ্ড বজায় আপুনি? মিউজিক বজাই ভাল। আপুনি কীবোৰ্ড বজায়? হয়, থেংক ইউ, থেংক ইউ। আপোনাক লগ পাম আকৌ? লগ পাব, ঠিক আছে, খাওক। লাহে লাহে থেংক ইউ। অ' ছাৰ, আপোনাৰ কি খবৰ? দাদা 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 আজি ইয়াতে মনালিছাৰ বিয়াত আহি কেনেকুৱা লাগিছে আপোনাৰ? খানা কেনেকুৱা লাগিছে? কি কি খালে? আমাৰ ডিমুৰীয়াৰ ভিতৰত টপ বিয়া এইখন, টপ নাম্বাৰ 1। ইয়াৰ পিছতে আমাৰ সনাতন দাৰ ছোৱালীৰ বিয়া হ'ব যেন পাইছোঁ।
বিয়াখন চলাইছে বহুত সুন্দৰকৈ, বহুত ভাল লাগিছে আহি। দাদা আপোনাৰ নিজৰ ছোৱালী বিয়া দি আজি কেনেকুৱা লাগিছে? দুখ লাগিছে নে ভাল লাগিছে আপোনাৰ? ভাল লাগিছে, খুব ভাল লাগিছে। দখনন বড়ো দাদাৰ লগত আছে সনাতন দা, আৰু ইফালে আছে বাবু ৰাকেশ বড়ো, আৰু ইফালে আছে বৰঠাকুৰ ডাঙৰীয়া, আমাৰ ইফালে আছে তালুকদাৰ ডাঙৰীয়া, সকলোৱে একেলগে মিলি জুলি বিয়াখন উপভোগ কৰিছে। বহুত ভাল লাগিছে আজি আহি বিয়াখনত আহি। ঠিক আছে, আপোনালোকক লগ পাই বহুত ভাল লাগিলে। মনালিছাৰ বড়োৰ বিয়াত আহি কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে। কি কি খালে ইয়াৰ বিয়াত? ছাৰ আপুনি আহি পালে নেকি বিয়ালে? কেনেকুৱা লাগিছে আজি মনালিছা বড়োৰ বিয়াখনত আহি কেনেকুৱা লাগিছে? আমাৰ আজি এই ডিমুৰীয়া সোণাপুৰ অঞ্চলৰ 1 নম্বৰ টপ বিয়া হৈছে। আপোনালোকে আজি পাইছেনে এই বিয়াখনত? কেনেকুৱা লাগিছে? ভাল লাগিছে। মনালিছাৰ আজি পৰা আহিলে, এতিয়া সাগৰৰ পৰা আহিছে বৰযাত্ৰী। এতিয়া এই ফটকাবোৰ বহুত ফুটাইছে, মানুহ জাম পাতি মানে আতং পাতি ফুটাইছে। গতিকে সকলোৱে মানুহখিনি মানে দেখিছে, ইমান ভাল লাগিছে। ফটকাতি ফুটাইছে, দৰা সিফালে সি বৰযাত্ৰী, সিফালে কাদম। আপোনাৰ পিছে ঘৰ ক'ত? বৰ্ণিহাট তামুলীকুচি, হয় নেকি? মেঘালয় আছাম বৰ্ডাৰ। প্ৰথমবাৰ আজি আপোনাক দেখা পাইছো। আৰু এখেত বা ক'ৰ হয়? সোণাপুৰ চামতা। হয়, আজি বিয়ালৈ আহি আপোনালোকক কেনেকুৱা লাগিছে? ভাল লাগিছে। আমাৰ বন্ধু ঘৰত আহিছোঁ, বন্ধুৰ ছোৱালী বিয়া। হয়, ভাল লাগিছে। খানা আৰু আয়োজন কৰা কেনেকুৱা পালে আজি খাই? মোকো এনেকুৱা লাগিছে ডিমুৰীয়াৰ ভিতৰত যিমান ট্ৰাইবেল মানুহ বিয়া গৈছে যোৱা সময়ছোৱাত 1 নম্বৰ টপ বিয়া হয়। 1 নম্বৰ এইটো বিয়া হয়, দেখিছোঁ, ভাল লাগিছে। এনেকা বিয়া হওক আমাৰ ট্ৰাইবেল মানুহৰ, ভাল লাগিব, হ'ব লাগে। হ'ব লাগে। এতিয়াহে আহিছে নেকি তুমি? এতিয়া আহিছা? খালো কিবা। ঠিক আছে। এতিয়াহে দেখা পাইছো যে তোমালোকৰ ক'ত আছিলা? হয় নেকি? এয়া দেখিছে আপোনালোকে, বহুত সুন্দৰকৈ ঢোল মাদল বজাই এতিয়া বৰযাত্ৰী দৰা ধৰিবলৈ আহিছে। ঢোলক মাদলেৰে নাচিছে বাগিছে, দেখি অতি সুন্দৰ লাগিছে। বিচনীখন